অর্থাৎ আমি এক হয়ে পেলাই তার প্রতিদ্বন্দ্বিতা করিম বলে লোকেল যিটো চিন্তাধারা বা আঞ্চলিক যিটো চিন্তাধারা তাত এটা আছিলে সেই গতিকে ASDC ফালৰ পৰা তিনিজনীয়া তাত APSLC SLC হৈ পেলাই প্ৰতিদ্বন্দ্বিতা বিজয় সাব্যস্ত হ'ল কংগ্ৰেছৰ পৰা ৩-৪গৰাকী APSLC টিকেট লৈ পেলাই প্ৰতিদ্বন্দ্বিতা কৰিছে বিজয় সাব্যস্ত হ'ল কিন্তু যিটো ইনচাৰ্জ আছিলে SLCৰ হৈ পেলাই সেই ইনচাৰ্জ নিজে মানে হাৰিবলৈ বাধ্যতা হ'ল তাত যিটো নেকি এই ১৪জনীয়াৰ লগত মানে তাত যিটো APSLCৰ ইনচাৰ্জ আছিলে যিহেতুকে ই হাৰিবলৈ মানে ফেচ কৰিব লগা হৈছে হাৰিব লগা হৈছে ইয়াতে প্ৰমাণ যে APSLC ভাল পাই পেলাই এই আটাইকেইজনক মানে এই বিজেপিৰ বিৰোধী যিটো ভোট প্ৰদান কৰিলে বিজেপিক পৰাস্ত কৰিলে ১৫টা চিটৰ পৰা 10টা 11টা চিট নন বিজেপি বিজয় সাব্যস্ত কৰাটো অকল APSLCক ভাল পোৱা নুবুজায় কিন্তু তাক SDCৰ পৰাও সমৰ্থন দিয়া আছে কংগ্ৰেছৰ ফালৰ পৰা সমৰ্থন দিয়া আছে এই আটাইকেইটা কেণ্ডিডেট জিকি আহিছে যাৰ ফলত নেকি বিজেপিক তাক ৰিজেক্ট কৰিবলৈ কিন্তু তাতো আকৌ APSLCয়ে দাবী কৰে যে আমি বিজেপিক পৰাস্ত কৰিলোঁ দাবী কৰাটো ভুল আমি ক'ব বিচাৰিছোঁ ইয়াৰ মতে ইয়াত বহুত লম্বাকৈ লিখা আছে কিন্তু মই ব্ৰিফলি ক'ব বিচাৰিছোঁ যোৱা কাউন্সিল ইলেকশ্যনটো আমি একেলগে যদি প্ৰতিদ্বন্দ্বিতা কৰাহেঁতেন সেই তেতিয়াও বিজেপি হাৰে বা আটাইকেইটা চিটে পৰাস্ত হয় আমি ইউনাইটেড ফাইট কৰাহেঁতেন আমি ইউনাইটেড গ্ৰুপটোৱে আমি কাউন্সিল শাসন কৰিবলৈ সক্ষম হ'লেহেঁতেন কথাটো হৈছে আপুনি এডভাইচ দিয়া নিচিনাই হৈছে এই বস্তুটো আমি গ্ৰহণ কৰিব লাগিব এডভাইচ আমি চিন্তাটো কৰা আছে অকল কংগ্ৰেছ দল হৈ পেলাই বিজেপিক পৰাস্ত কৰিব পাৰে সেইটো কেতিয়াও নহয় APSLC অকল ভৰীয়াকৈ যে বিজেপিক পৰাস্ত কৰিব পাৰিম সেইটো কেতিয়াও নহয় বা আমি নিজে এতিয়াতো গুৰু শক্তি নিচিনা কৰিব গতিকে আমি গুৰু শক্তিবিলাক যদি লগ লাগিলে তেতিয়াহে পাৰিম সেই কথাটো কেতিয়াবাই ASDCয়ে চিন্তা কৰি আহে সেইকাৰণে বাৰম্বাৰ আমি প্ৰচেষ্টা চলাই লৈ আহিছোঁ যে অন্য দলসমূহৰ লগত একেলগে সংগঠিত কৰি পেলাই যদি কৰিলে মানে যিটো নেকি সাহসী দল বিজেপি কেনেধৰণে পৰাস্ত কৰিম সেই আইডিয়াটো যেতিয়া আমি আইডিঅলজি এটাত আহিম প্ৰিন্সিপল এটাত আহিম তেতিয়াহে আলোচনা কৰিব পাৰিম এতিয়া কংগ্ৰেছ ফালৰ পৰা বা APSLCৰ লগত একেলগে যদি বহাহেঁতেন আমি সেই আইডিঅলজি আৰু প্ৰিন্সিপল বস্তুটো তেতিয়াহে ওলাই আহিব এতিয়াতো সেইখিনিলৈকে পৰ্যায়ে আমি যাব পৰা নাই তাৰমানে এতিয়ালৈকে এজামেণ্ট লৈহে বিজেপি বিজয় সাব্যস্ত কৰিব পৰা গৈছে আমি ইয়াকে ক'ব বিচাৰিছোঁ যে আমি ইউনাইটেড হোৱাহেঁতেন বিজেপি ২৬টা সমষ্টি নহয় বিজেপি গভৰ্ণমেণ্ট গঠন কৰিব নোৱাৰা অৱস্থা হ'ব আছিলে আমি ইউনাইটেড পাৰিলোহেঁতেন যে আমি কাউন্সিলখন চৰকাৰ গঠন কৰিবলৈ সক্ষম পাব আছিল কিন্তু ইয়াৰ জেগাত পুনৰ বিজেপিয়ে ২৬টা সমষ্টিতে ২৬টা চিটত
বিজয় আমি পৰিলক্ষিত হৈছোঁ বা আমি কৈছোঁ আমি ক'ব বিচাৰিছোঁ কোঅপাৰেটিভ ইলেকশ্যনত 15টা চিটৰ পৰা 10টা চিটে বিজয় সাব্যস্ত কৰিব পাইছে আৰু তাত বিগিনিং বুলি কৈছে যে APSLC দলৰ মুখ্য বা প্ৰধান জায়গাঠাৰে দাবী কৰিছে আমি তাত দেখিছোঁ আমি তাত লোকেল হিচাপত ময়ো অংশগ্ৰহণ কৰিছোঁ তাত মই যিটো দেখিছোঁ তাত অকল APSLC দলে 10টা চিট বিজয় সাব্যস্ত কৰিব পৰা সক্ষম হোৱা নাই তাত বিজেপিৰ পৰা টিকেট নোপোৱা হ'ব ASDC দলৰ হৈ APSLC লগত চামিল হৈ পেলাই টিকেট প্ৰদান হৈছে আৰু কংগ্ৰেছৰ হৈ কংগ্ৰেছৰ পৰা প্ৰতিনিধি নকৰি APSLCৰ লগত টিকেট হাইপষ্ট লৈ পেলাই প্ৰতিদ্বন্দ্বিতা লৈছে এই আটাইকেইটা 14জন কেণ্ডিডেট আছিলে প্ৰতিনিধি আছিলে APSLCৰ নাম লৈ পেলাই কিয়